দেখোঁ অঁ তাৰ কাণেও শুনে মই ওকণি লেখিকণি গাড়িব পাওঁ লেখিকণিও গাই দিব অঁ অঁ বেজীটো আপুনি সূতা ভৰাব জানে অঁ পাৰে পাওঁ মোকে ভৰাই দিয়ে অঁ মই এনেকৈ জুমি খাওঁ মোক গালি পাৰিলে ভৰাই দিয়ে অঁ বোৱাৰীয়েককে ভৰাই দিয়ে জীয়েক বোৱাৰীয়েক চব ওচৰতে আছে চাই আছে আইতা ভাগৰ কথাবোৰ ন শুনি আগৰ দিনৰ কথাবোৰ আপোনাৰ ওচৰলৈ মানুহ আহিলে আপুনি ভাল পায়নে কথা পাতিবলৈ পালে ভাল পায় নহ'লে আপুনি ঘৰতে দিনটো বহি থাকে দিনটো বহি থাকে অকলে অকলে এই মোৰ বোলে ঢেৰ ভাই ডেকা ল'ৰাবোৰ আহিব ডেকা ল'ৰাবোৰ আহে কথা পাতিবলৈ অঁ আইতা চবেই ভাল পায় হয় হয় আৰু সুধিলেও ক'ব মই গাঁৱৰ মানুহ সুধিলেও ক'ব আপুনি বহুত চোকা মানুহ আছিলে ন আপুনি খুব কামত চোকা মানুহ আছিলে সিহঁতি সুধিলে ক'ব নহয় ধান বানে তেতিয়া মিল নাছিলে ধান নাই বানে নাই 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 কিমান ধান বানে এই মই মোৰ 20 কেজিমান পেলাই লওঁ আমাৰ আৰু বানো মই এবস্তা এবস্তা এই বোৱাৰীবোৰ সুধিলে ক'ব সেই সুধিলোঁ ক'লে এই বুঢ়ীগৰাকীয়ে বহুত কাম কৰে আগতে এতিয়াও কাম কৰি থাকে বুলি কৈছে এমোন ধানৰ চিৰাই খুন্দে পৰিয়ালটো ডাঙৰ আছিলে হ'লেও নহ'লেও আলহী লৈ আহি থাকে যে আমাৰ ঘৰত মৌ খীৰাই মৌ গাখীৰ বুঢ়াই মৌ খীৰাই মই গাখীৰ মানুহ আহি থাকে এতিয়াহে মই ফোন দিলে আগতে আমাৰ হয় নাই চব আপোনাৰ সুস্থ হৈ আছে নিজে এতিয়াও ধান মাৰিব পাৰোঁ এতিয়া চব কৰিব পাৰোঁ খালি নকৰোঁ বুলিহে থাকোঁ নিদিয়ে কৰিবলৈ খেতি কৰিব নিদিয়ে আৰু ঘৰ চৰ মোহাৰি তাত ত্যাগ কৰি থৈ দিম চাউলো চালে বুলি কৈছে চাউল চলাটো আৰু বৰ কথা পানীও টেঙা মই মানুহক বহুত চোকা আছিলোঁ দেই মই নিজেই কৈছোঁ এতিয়া সেইটো কাৰণে অলপ ঝিৰে ছোৱালী বলত নাই বোৱাটিও বলত নাই নোৱাৰে এতিয়া অকণমান সেইটো কাৰণে বেয়া লাগে ন আকৌ আপুনি মোবাইল চাব জানে নাই দেখুৱাই দিব 100 বছৰ হ'ল জানো 95 মান হ'ল তেওঁ ইমান ধুনীয়া হৈছে দাঁতবোৰো সৰা নাই কাণেও শুনে নে কাণেৰে শুনো চব নাই বেমাৰ আজাৰ একো নাই